Good morning friends. আজি শিৱসাগৰত সেকেন্ড ডে আৰু এতিয়া ৰাতিপুৱা শুই উঠিছো উঠি বাৰীখনতে অকমান ঘূৰিছো আৰু আজি কেইটামান কাম আছে তাৰ ভিতৰতে হৈছে প্ৰথমটো হ'ল দেউতাৰ অকমান শ্ৰাদ্ধ বুলি নিয়ম এটা কৰিবলগীয়া আছে আমি আসলতে তিনিচুকীয়াত পাতো শ্ৰাদ্ধ কিন্তু এবাৰ ছোৱালীজনী পৰীক্ষাৰ কাৰণে পাতিব নোৱাৰিলো সেইবাবে ভাবিলো গাঁও ঘাই ঘৰতে অকমান নিয়ম কৰোঁ বেছি ডাঙৰ আয়োজন নহয় আৰু সৰুকৈ ছোৱালী আৰু আইতাকে মিলি ডুংগিটা ধুই পখালি থৈছে আৰু এতিয়া ভকত বেছি নহয় দুজনমান গাঁৱত ভকত পাবলৈ বহুত দিগদাৰ কিয় নাজানো গাঁৱৰ ইজন আহিলে সিজন নাহে এনেকুৱা এটা প্ৰব্লেম আছে সেইকাৰণে দুজনহে পালো মাত্ৰ দুজনকে মাতি আনি আমি নিয়মটো কৰি থলো আৰু এতিয়া হেয়া ধৰিছো আৰু এয়া আমাক আশীৰ্বাদ দিছে আৰু আশীৰ্বাদ দিয়াৰ পাছত সকাম হৈয়ে যাব একেবাৰে থুলমূল কৰি থৈছো আৰু বৰ ডাঙৰকৈ আয়োজন কৰিবলৈ আসলতে দিগদাৰো হয় দুই এদিনৰ কাৰণেহে আসলতে আমাৰ যোৱা হয় সকাম প্ৰায় এদায় হৈছে আৰু জলপান খালো এতিয়া মাছ কেইটামান লোৱা আছিলে তাকে মই ভাজি পেলাইছো আৰু ইফালে ননদে ভাত ৰেডি কৰিলে এয়া জিলমিল শাকৰ লগত মাছ দি জোল বনাইছে সৰু আলু ভাজিছে সালাড আৰু মইতো মাছ ফ্ৰাই কৰিলো ইফালে ছোৱালীয়ে খালে ময়ো ভাত পানী কেইটা খাই লৈ অলপ ৰেষ্ট লম আৰু এতিয়া গধূলি মই ভাতটো বনাও বুলি ভাবিছো আৰু জুইতে মই মাংস বনাইছো আৰু ননদৰ ল'ৰাটো যেহেতু পৰীক্ষা তাই অলপ পঢ়া টেবুলত বহিছে আৰু ছোৱালী আৰু মই মিলি মাংস বনাইছো জুইত আমি যেহেতু জুইত বৰকৈ বনোৱা খাবলৈ নাপাওঁ সেইবাবে থকা কেইদিন জুইতে বনাম বুলি ভাবিছো আৰু আমাৰ পিছফালে এখন জুহাল আছে বাৰান্দাত আৰু তাতে বনাইছো আৰু ছোৱালীজনীয়ে জুইত বনোৱা খাই খুব ভাল পায় সেইকাৰণে ভাবিছো থকা কেইদিন জুইতে বনাওছো আৰু এতিয়া এয়া মাংস বনি আছে আৰু মাংস প্ৰায় বনি গ'ল আৰু হৈ গৈছে এতিয়া সবেই মিলি খাম আৰু গুড মৰ্নিং ফ্ৰেণ্ডছ কালি ভাত পানী খাই আৰু ভিডিঅ' কৰা নহ'ল আৰু আজি মনটো খুবেই ভাল যিহেতু আজি মাৰ ঘৰলৈ যাম কাইলৈ মাৰ ঘৰত অনুষ্ঠান এটা আছে আৰু সেইবাবে কামবোৰ সোনকালে আদায় কৰি লওঁ বুলি ভাবিছো আৰু সেইকাৰণে অকমান সোনকালে উঠিছো বলি এজনী হৈছে মোৰ ননদৰ পোহনীয়া কুকুৰ হয় আৰু তাইৰ নামটো বুলি আৰু তাইক আসলতে খুব সৰুতেই আনিছিলে আৰু আমি খুব সৰুৰে পৰা পাইছো তথাপিতো আজিকালি তাই ডাঙৰ হ'লত অকমান ভয় লাগে ওচৰলৈ যাবলৈ ঘপককেনে গাতে মানে উঠি মেলি দিয়ে আচু লাগে বুলি আৰু ৰাতিপুৱা তাই মানে খুব ভুকে তাই মানে বৰকে মেলি দিয়া নহয় একেবাৰে বান্ধতেই ৰখা হয় নহলে বাৰী ছাগলী সোমালে মেলিলে তাই অলপ দিগদাৰ কৰে আৰু তাই মানে খুব মৰম লগা হয় এয়া তাইক এতিয়া ৰাতিপুৱা গেটত বান্ধি থৈছে আৰু এয়া ইফালে এখেতে কচু শাক বুটলি ৰ'দত দি থৈছে আজি কচু শাকৰ লগত কণ বিলাহী দি খাব আৰু ময়ো চাহ তাহ খাই ভাতত লাগোগে যিহেতু ঘৰলৈ যাব লাগিব কামখিনি সোনকালে আদায় কৰি লওঁ বুলি ভাবিছো আৰু মই কচু শাকখিনি জুইতে বনাই দিলো এয়া কচু শাক প্ৰায় হৈ গৈছে আৰু ভাত পানী খাই ৰেষ্ট লৈ অলপ ঘৰ পালোহি আৰু ঘৰ পাই এয়া ভতিজাক দেখাইছো সি মাত্ৰ শুই উঠিছে আৰু হামিয়াই আছে আৰু সি মানে কি হয় আধা ঘণ্টামান শুৱে উঠে এনেকৈয়ে থাকে আৰু তাৰ বৰ বিশেষ আমনি নাই সি খেলা ধূলা কৰি থাকে আৰু সবলৈকে যায় বৰ বেছি কান্দা কান্দি কাৰবাৰ নাই এয়া আৰু এতিয়া আমিও কিবা কিবি কামত লাগোগে আৰু আজি গধূলিকে এটা ইন্টাৰেষ্টিং কাম আছে সবৰ লগতে মিলি পকা মিঠৈ বনাম এয়া ভিডিঅ'টো ডিলিট হৈ গ'ল ফটোকে দিলো আমি প্ৰায় 3-4খন মান পকা মিঠৈ বনাইছিলো ওচৰৰ মামী খুৰী বৰমা সকলো লগতে লগ লাগি আসলতে এনেকৈ একেলগে বনোৱা মজাই বেলেগ
আৰু মিঠৈ চিঠৈ বনাই হ'ল, ভাত পানীও খালোঁ আৰু এতিয়া হোৱাৰ আগতে চাবলৈ আহিছোঁ টিকলাই কি কৰিছে। এয়া এজন খেলি আছে আৰু ই এনেকৈ অলপ দেৰি খেলিব, তাৰপৰা আকৌ শুব আৰু আমিও শুবলৈ যাওঁ। ই খেলা ধূলা কৰে কি কৰে কৰক আৰু, যিহেতু কাইলৈ প্ৰগ্ৰেম আছে আৰু আমি কামো কৰিব লাগিব, গতিকে সোনকালে উঠিব লাগিব। গতিকে আজিলৈ আহিছোঁ আৰু ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভ্লগ লৈ আকৌ আহিম। ভাল লাগিলে প্লিজ লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।